হাই এভৰিৱান পুনৰ নতুন এটা ভিডিঅ' তোমালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। চ' ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 9ৰ গণিতৰ অধ্যায় 2 চেপ্টাৰটো আলোচনা কৰি দিছোঁ। চ' অধ্যায় 2 চেপ্টাৰটো আছে বহুপদ। চ' এই বহুপদ চেপ্টাৰটোৰ মূল বিষয়বস্তু কি বা বেছিক বস্তুখিনি তোমালোকক মই বুজাই দিছোঁ, লগতে এক্সাৰচাইজ মানে অনুশীলনী 2.1টো সমাধান কৰি দিছোঁ। চ' আজি মই অনুশীলনী 2.2 এইটো সমাধান কৰি দিম। তো চাব তোমালোকে অনুশীলনী প্ৰশ্নবিলাক চাওক। কি কৈছে এক নম্বৰ কৈছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0, x = -1, x = 2। চ' এইটো বহুপদ দিয়া আছে আমাৰ কি, যেতিয়া আমি x ঠাইত এবাৰ কি বহাম 0, আবার কি 1 বহাম আৰু কি বহাম 2 বহাম, বহাই আমি কি ক'ম যে বহুপদৰ মান বাহিৰ কৰিম। চ' কেনেকৈ বাহিৰ কৰিম? চ' আমি যিটো বহুপদ দি আছে এইটো ধৰি ল'ম যে ৰেট বা ধৰা হ'ল কি যে px মান হ'ল কি বহুপদটো আছে 5x - 4x² + 3। তো আমাক ফাৰ্ষ্ট কি কৈছে যে x = 0 গম আমি। চ' 0 গ'লে কি হয় p of 0 5 পূৰণ 0 -4 × 0 হোল স্কোয়ার প্লাস কি আছে 3। তো এইটো গুণ কৰিলে 0, এইটো গুণ কৰিলে কি হয় 0ই হয়। যিকোনো সংখ্যা শূন্যৰ লগত গুণ কৰিলে কি হয় 0ই হয়, শূন্যই হয়, প্লাস 3। তো প্লাস মাইনাস কি হ'ল 3 হ'ল। এতিয়া কৈছে আমাৰ x = যদি -1 বহাওঁ তেতিয়া কি হয়, তো বহাই দিয়া -1 বহাই দিলে কি হয় 5 × -1 -4 × -1 হোল স্কোয়ার প্লাস 3। তো এইটো গুণ কৰিলে কি হয় -5, ইয়াতে স্কোয়ার কৰিলে কি হয় প্লাস হৈ যাব -2, 1ই হ'ব। 4 দি 1 গুণ কৰি 4 আৰু ইয়াতে মাইনাস আছে মাইনাস প্লাস 3। এতিয়া দুটা মাইনাস একেলগ কৰিলে কি হয় মাইনাস প্লাস, তো সংখ্যাটো প্লাস হ'ব 9 হ'ল, কিন্তু ডাঙৰটোৰ লগত কি আছে মাইনাস চিহ্ন, গতিকে মাইনাস হ'ব প্লাস 3। তো ইয়াতে প্লাস মাইনাস কৰিলে কি হয় -6। এতিয়া যদি আমি এক্সৰ মান 2 বহাই দিওঁ তেতিয়া কি হয় চাওক। তেতিয়া কি হ'ব কি আছে যে 5x ন, তেনেহ'লে কি 5 পূৰণ x এটা 2 দিম 2 -4 × 2 হোল স্কোয়ার প্লাস 3। তো এইটো গুণ কৰিলে 10, ইয়াতে কি হয় 4ই হ'ব আৰু ইয়াতে 2কে স্কোয়ার কৰিলে 4 প্লাস 3। 10 মাইনাস এইটো গুণ কৰিলে 16 প্লাস 3। তো এইটো কি কৰিব, এইটো প্লাস 10 ইয়াতে প্লাস 3 কিমান হ'ল 13, ইয়াতে মাইনাস 16। তো এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান হয় 3 হয়, ডাঙৰটোৰ লগত মাইনাস, গতিকে মাইনাস। চ' ইজি আছে ন। এতিয়া কুৱেশ্যন নম্বৰ 2 চাওক। তলৰ বহুপদবোৰ প্ৰত্যেকৰ বাবে p0, p1 আৰু p2 নিৰ্ণয় কৰা। চেম একেই কথা ইয়াৰ নিচিনাকৈ। চ' আমি ইয়াতে কি আছে যিটো চলক y আছে ন, y ঠাইত আমি প্ৰথমে 0 বহাই দিম, তাৰপিছত 1 বহাই দিম, তাৰপিছত 2 দি কৰি মান বাহিৰ কৰিম। চ' এনেকৈ চাওক, এবাৰ কৰি আছোঁ, বুজাই দি আছোঁ, এটা কৰি দি আছোঁ। চ' গিভন এনেকৈ দিয়া আছে কি কিবা py কি আছে y² - y + 1। তো ইয়াৰ ঠাইত প্ৰথমে কি y ঠাইত 0 বহাই দিয়া, তেনেহ'লে কি হ'ব 0² - 0 + 1। তো এইটো প্লাছ মাইনাছ কৰি 1ই হয়। তাৰপিছত 1 বহাই দিলে কি 1² - 1 + 1। তো 1 স্কোয়ার কি 1ই হয়, -1 + 1। তো এই -1 + 1 কটা থাকে কিমান 1 থাকিল। এতিয়া p ঠাইত 2 বহাই দিয়া, তেনে কি হ'ব y ঠাইত 2² - 2 + 1। তো 4 2 ইয়াতে কি থাকে 1। তো ইয়াতে প্লাছ মাইনাছ কৰি 2 আৰু 1 কিমান হ'ল 3। চ' আৰু এটা কৰি দি আছোঁ চাওক, 4 নম্বৰটো কৰি দি আছোঁ। চ' 4 নম্বৰটো কি আছে চাওক, এনেকৈ কৰি দেওয়া আছে। তো চাব চাগে বুজি পাব। চ' বাকীখিনি তোমালোকে কৰিবা, নিজে কৰিবা বাকীখিনি। তো চাওক। চ' এতিয়া তোমালোকক মই কুৱেশ্যন নম্বৰ 3টো বুজাই দিম। তো চাওক কুৱেশ্যন নম্বৰ 3 কি কৈছে, কাকত উল্লেখিত মানবোৰৰ বহুপদৰ শূন্য হয়নে নহয় সত্যাপন কৰিছোঁ। চ' ইয়াতে কি আছে এক্সৰ মান সপাকে কি দেওয়া আছে। চ' ইয়াতে এক্সৰ মানটো বহাই আমি শূন্য পাওঁ না নাই। যদি আমি শূন্য পাওঁ তেনেহ'লে কি হয় বহুপদটো শূন্য হয়, যদি আমি 0 পাওঁ। চ' এনেকৈ চাওক, বুজাই দি আছোঁ। চ' ইয়াতে কি আছে px ন, px 3x + 1 আৰু x কি কৈছে -1/3। তো এক্সৰ ঠাইত -1/3 বহাই যদি আমি 0 পাওঁ কটাকটি কৰি, তেতিয়াহে আমি কি ক'ম যে এইটো কি হয়, এইটোৰ শূন্য হয়। তো এনেকৈ চাওক, এনেকৈ বহাই দিয়া এক্সৰ মান বহাই দিয়ে কি হয় 3 × 1/3 + 1। তো ইয়াতে কি আছে এই 3 কটা দিয়ে তেনেহ'লে কি থাকব -1 আৰু ইয়াতে +1, প্লাছ মাইনাছ কি হয় 0 হয়। তেনেহ'লে কি হ'ল x = -1/3 px বহুপদটোৰ শূন্য হয়, যিটো ইয়াতে শূন্য বাহিৰ হৈছে। ইয়াতে চাওক আৰু এটা কৰি দিছোঁ, 5 নম্বৰটো কৰি দিছোঁ চাওক কুৱেশ্যন নম্বৰ 3 যে px সমান কি আছে x + m, য'ত কি আছে x = -m/l। তো p xৰ ঠাইত -m/l বহাই দিয়া, ইয়াতে কি আছে l × -m/l + m। তো l কটা ইয়াতে থাকে -m + m। তো কি হ'ল 0। তো এইটো কি হয় px বহুপদটোৰ শূন্য হয়। আৰু এটা কৰিছোঁ লাষ্ট চাওক, px এবাৰ কি আছে 3x² - 1 আৰু য'ত xৰ দুটা মান দেওয়া আছে, x = -1/3 আৰু একটা আছে কি 2/3। তো তেনেহ'লে দুটা মানি আমি বহাই দিম। এবাৰ x = -1/3 বহাই দিয়া, বহাই দি কি 3 × 1কে স্কোয়ার কৰি 1ই হ'ব আৰু √3কে স্কোয়ার কৰি কি হয় স্কোয়ার ৰুট কাটা, তেনেহ'লে থাকিব 3। যিটো মাইনাছ আছে, যিটো পাৱাৰটো যুগ্ম আছে, সেইকাৰণে কি হৈ যাব প্লাছ হৈ যাব -1।
3 3 কটা থাকে কিমান 1 ইয়াতে -1 তো প্লাস মাইনাস কৰি দিয়া 0 এতিয়া আৰু চাওক এতিয়া আমি কি বহাম আৰু x ৰ মান কি 2/3 আছে ন হেতু বহাই দিম তো x ৰ 2/3 বহাই দিলে কি হয় 3 * 2 কে স্কয়ার কৰি গিয়ে 4 √3 কে স্কয়ার কৰি স্কয়ার ৰুট কটা থাকে 3 -1 3 3 কটা 4 - 1 থাকে বিয়োগ কৰি গিয়ে 3 তো কি পাইছা x = যেতিয়া আমি -1/3 গাও বহুপদটোৰ কি হয় শূন্য হয় কিন্তু যেতিয়া x = 2/√3 বহুপদটোৰ কি হয় না শূন্য নহয় তো এইখিনি আছে কোশ্চেন নাম্বার 3 সো বুজিছে না নাই কমেন্ট কৰিব তো চাওক আজিৰ হেকৰ কোশ্চেনটো কি কৈছে তোৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা সো ইয়াৰ আগতে শিকাইছে যে শূন্য কেনেকৈ বাইট কৰা হয় সো যেটো থাকবে হেতু আমি কি কৰিম 0 সমান কৰিম তো চাওক কেনেকৈ লিখিব ইয়াৰ স্টাইলটো এনেকৈ লিখিব যে এটো কি আছে তোমাৰ দেওয়া আছে বা গিভেন px = x - 5 তো আমি কি ধৰি গাম যে let p of x = কি হয় 0 বুলি ধৰিম এটো কথাই লিখিম আমি জাস্ট যে px = কি হয় 0 হয় তেনাকে px টো কি পাইছে x - 5 তেনাকে px ৰ তে x - 5 বহাই দিয়া = 0 আৰু x টো ৰাখি দিয়া এটো প্লাস মাইনাস আছে হিপাকে কি হ'ব 5 প্লাস 5 নিৰ্ণয় বহুপদৰ শূন্য কিমান হ'ল 5 আৰু চাওক আৰু এটা কৰি দিছো যে px = কি আছে 3x - 2 তেনা let px = 0 তো এটো কি বহাই দিয়া 3x - 2 = 0 3x টো ৰাখি দিয়া এটো হিপাকে গলে কি হ'ব 2 হ'ব এতে x টো ৰাখি দিয়া 3 2 এতে কি আছে পুৰণা হিপাকে ডিভাইড হ'ব আৰু এটো চাওক given px = x আৰু ইয়াতে কৈছে a not equal 0 তো let আমি কি ধৰিম যে px = 0 তেনাকে px কিমান আছে ax = 0 x টো ৰাখি দিয়া এটো হিপাকে গলে কি হ'ব ডিভাইড হ'ব তেটো ডিভাইড কৰি গিয়ে 0 হয় আৰু কৰিছো মাঝে মাঝে কৰিছো আৰু মাঝে মাঝে স্কিপ কৰিছো সো আজিৰ হেকৰটো কোশ্চেন চাওক যে গিভেন দিয়া আছে px = cx + d তো আমি কি ধৰিম যে let px = 0 তো যেটোই থাকিব হেতু আমি জাস্ট কি লিখিম যে let px = 0 তো px ৰ ঠাইত আমি কি বহাই দিম যে cx + d বহাই দিম এটো px এই যে px দেওয়া আছে তো = 0 তো cx টো ৰাখি দিও হেতু প্লাস আছে ইকুয়াল -d ইয়াতে x যদি ৰাখি দিও হেতু কি হ'ব ডিভাইড হ'ব তো -d/c সো এখিনি আছে আজিৰ ক্লাসটো কেনেকুৱা লাগে কমেন্ট কৰি জনাই দিব সো যদি ভাল লাগে তেনে ভিডিওটো এটা লাইক কমেন্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো সাবস্ক্রাইব কৰিব থ্যাংক ইউ আকৌ লগ পাম তো চাওক আজিৰ হেকৰ কোশ্চেনটো কি কৈছে তোৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা সো ইয়াৰ আগতে শিকাইছে যে শূন্য কেনেকৈ বাইট কৰা হয় সো যেটো থাকবে হেতু আমি কি কৰিম 0 সমান কৰিম তো চাওক কেনেকৈ লিখিব ইয়াৰ স্টাইলটো এনেকৈ লিখিব যে এটো কি আছে তোমাৰ দেওয়া আছে বা গিভেন px = x - 5 তো আমি কি ধৰি গাম যে let p of x = কি হয় 0 বুলি ধৰিম এটো কথাই লিখিম আমি জাস্ট যে px = কি হয় 0 হয় তেনাকে px টো কি পাইছে x - 5 তেনাকে px ৰ তে x - 5 বহাই দিয়া = 0 আৰু x টো ৰাখি দিয়া এটো প্লাস মাইনাস আছে হিপাকে কি হ'ব 5 প্লাস 5 নিৰ্ণয় বহুপদৰ শূন্য কিমান হ'ল 5 আৰু চাওক আৰু এটা কৰি দিছো যে px = কি আছে 3x - 2 তেনা let px = 0 তো এটো কি বহাই দিয়া 3x - 2 = 0 3x টো ৰাখি দিয়া এটো হিপাকে গলে কি হ'ব 2 হ'ব এতে x টো ৰাখি দিয়া 3 2 এতে কি আছে পুৰণা হিপাকে ডিভাইড হ'ব আৰু এটো চাওক given px = x আৰু ইয়াতে কৈছে a not equal 0 তো let আমি কি ধৰিম যে px = 0 তেনাকে px কিমান আছে ax = 0 x টো ৰাখি দিয়া এটো হিপাকে গলে কি হ'ব ডিভাইড হ'ব তেটো ডিভাইড কৰি গিয়ে 0 হয় আৰু কৰিছো মাঝে মাঝে কৰিছো আৰু মাঝে মাঝে স্কিপ কৰিছো সো আজিৰ হেকৰটো কোশ্চেন চাওক যে গিভেন দিয়া আছে px = cx + d তো আমি কি ধৰিম যে let px = 0 তো যেটোই থাকিব হেতু আমি জাস্ট কি লিখিম যে let px = 0 তো px ৰ ঠাইত আমি কি বহাই দিম যে cx + d বহাই দিম এটো px এই যে px দেওয়া আছে তো = 0 তো cx টো ৰাখি দিও হেতু প্লাস আছে ইকুয়াল -d ইয়াতে x যদি ৰাখি দিও হেতু কি হ'ব ডিভাইড হ'ব তো -d/c সো এখিনি আছে আজিৰ ক্লাসটো কেনেকুৱা লাগে কমেন্ট কৰি জনাই দিব সো যদি ভাল লাগে তেনে ভিডিওটো এটা লাইক কমেন্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো সাবস্ক্রাইব কৰিব থ্যাংক ইউ আকৌ লগ পাম